Hello everyone! কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। আজি মই নতুন এটা টপিক লৈ আপোনালোকৰ মাজলৈ আহিলো। যেহেতুকে মই ৰেচিপি ভিডিও দিছো আগতে দুটামান, কিন্তু আজি ভাবিলো মই এটা বিউটি টিপছৰ ওপৰত আপোনালোকক মাজলৈ লৈ আহো, যেহেতু হোম ৰেমেডি। কেনেকৈ মই নিজৰ স্কিনখন শাইনিং কৰি ৰাখিবৰ বাবে কি ব্যৱহাৰ কৰো, ঘৰতে কেনেকৈ মানে ঘৰুৱা বস্তুৱে কি প্ৰস্তুত কৰি কেনেকৈ মোৰ স্কিনখনত লগাও আপোনালোকৰ আগতে দেখাও। আশা কৰো ভিডিওটো আগলৈ চাই থাকিব। চাই ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ইয়াত আছে গাখীৰ, মৌজোল, নেমু আৰু ৰঙালাও। ৰঙালাওটো মই বইল হ'ব দিছো। বইল কৰি পিনি সৰু সৰুকৈ কাটি মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লাগিব। ৰঙালাওটো মিক্সিত পিচি লৈছো। ৰঙালাও দিব 1 চামুচ, তাতে দিব নেমু 1 চামুচ আৰু ৰ মিল্ক দিব 1 চামুচ, মৌজোল দিব 1 চামুচ। ভালদৰে এনেকৈ গোটেইখিনি মিক্স কৰি ল'ব যাতে এটা ধুনীয়া পেষ্ট হয়। এখন ভালকৈ ফেচ ধুই ল'ব। তাৰপাছত পেকটো ৰঙালাওত যিহেতুকে ভিটামিন চি আছে, ই ছানবাৰ্ণ আৰু ছানটেনৰ পৰা ৰক্ষা কৰি আমাৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰে। যিহেতুকে এই পেকটোত মই কেঁচা গাখীৰ ব্যৱহাৰ কৰিছোঁ, কেঁচা গাখীৰে এই পেকটো ইমপ্ৰুভ কৰাত সহায় কৰে। গাখীৰেৰে ছানবাৰ্ণ আৰু ছানটান ৰিপেয়াৰ কৰাত সহায় কৰে। যিহেতুকে এই পেকটোত মই মৌ ব্যৱহাৰ কৰিছোঁ, মৌ হ'ল নেচাৰেল উৎপন্ন হোৱা। মৌ নেচাৰেল এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে, যিটোৱে স্কিনৰ জাৰ্মছবিলাকৰ লগত ফাইট কৰাত সহায় কৰে। আৰু ইয়াৰ পিছত মই শেষৰ এবিধ ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ নেমু। নেমুত বহুত বেছি পৰিমাণে ভিটামিন চি আছে, এইটোতো আমি সকলোৱে জানো। আৰু ইয়াত 6% চাইট্ৰিক এচিড থাকে, যি স্কিনখন উজ্জ্বল কৰাত সহায় কৰে। এনেদৰে 15 মিনিট লগাই থৈ দিব। মই ডিঙিটো লগাইছোঁ, দেখা পাইছেনে? মুখখন ধুই আহিলোঁ, দেখা পাইছে? তেতিয়াতকৈ এতিয়া মুখখন বহুত অলপ শ্বাইনিং টাইপত হৈছে। এনেকৈ সপ্তাহটোত আপোনালোকে দুবাৰকৈ ইউজ কৰিব, চাবচোন বহুত ভাল পাব। যদি ভিডিওটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। নেক্সট ভিডিঅ' যদি দাগটো মোক কেনেকৈ কমিছে তাৰ ওপৰত যদি লাগে কমেণ্ট কৰি জনাব।